সিমান সবিশেষ নাজানিম, কিন্তু এনে শুনা মতে যোৱা ৰাতি প্ৰায় 3টামান বাজিছে নেকি, তেতিয়া গুলীয়াগুলি হ'ল। এইটো ভূতগাঁও বুলি কয়, এইখিনি কোকৰাঝাৰ ভূতগাঁও। তাতে বেংক ডকাইত কৰিব আহিছিলে, এলাহাবাদ বেংক। তাতে ডকাইতি কৰিব আহিছিলে, মই শুনা মতে আৰু মই নাছিলোঁ স্পটত। তাতে 6জনীয়া গ্ৰুপ এটা আছিলে, 3জন বৰ্তমান আমি কটকটীয়া নিৰাপত্তা দি আছোঁ ইয়াতে ডেট। পৰৱৰ্তী তদন্ত কৰাৰ পিছত আমাৰ ডাঙৰ বিষয়াবিলাকে পিছতে গম পোৱা যাব আৰু আমাৰ আৰক্ষীৰ লগত, পুলিচৰ লগত। মই শুনামতে 6জন আছিলে, 3জন পলাইছে আৰু 3জন বৰ্তমান আমি ৰখি আছোঁ ইয়াত। মোৰ ঘৰ প্ৰায় 1 কিলোমিটাৰ দূৰত্ব, কিন্তু আমি ৰাতিত শুনা নাই, ৰাতিপুৱা শুনিবলৈ পাইছোঁ যে ইয়াত বোলে ভটগাঁও এলাহাবাদ বেংক যিটো ইয়াত ডকাইত আহিছিল। কিন্তু আমি এইকাৰণে এটা সুখী বুলি ক'ব লাগিব যে পূৰ্বতো এই বেংকত ডকাইতি হৈছে, কিন্তু এইবাৰ এই ডকাইতিৰ যিটো লুটপাট এইটো আৰক্ষীয়ে সফল হ'ব দিয়া নাই। তাৰ কাৰণে আমি প্ৰথমে আৰক্ষীক আমি ধন্যবাদ দিম, আমি এজন এই অঞ্চলৰ যুৱক হিচাপে। আৰু এই ডকাইতি দল কোনটো দলত আহিছিল আৰু কোন হয়, ইয়াৰ লগত কোন কোন জড়িত আছে, আমি প্ৰশাসনক দাবী জনাইছোঁ এওঁলোকক যাতে উচিত শিক্ষা দিয়ে আৰু যাতে এই অঞ্চলত যাতে অবৈধভাৱে কোনেও দাদাগিৰি কৰিব নোৱাৰে, তাৰ কাৰণে আমি প্ৰশাসনক এই মুহূৰ্তত আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ। চাওক, এই বেংকত মই জনাত প্ৰায় 3 মাহমান আগত আৰু ডকাইতি হৈছিল, অৰ্থাৎ এইটো বেংকত মই জনাত 4বাৰ ডকাইতি হৈছে। গতিকে আমি ক'বই লাগিব ডকাইতি বৃদ্ধি হোৱা বুলি। আৰু প্ৰশাসনে যিটো যোৱা ৰাতি যিটো পদক্ষেপ লৈছে, এই পদক্ষেপ আমি আদৰণি জনাইছোঁ আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলত দৃষ্টি ৰাখে, যাতে ডকাইতৰ পৰা যাতে আমাৰ এই অঞ্চলৰ ৰাইজক মুক্ত কৰি ৰাখে। এইটো আমাৰ প্ৰশাসনলৈ অনুৰোধ।